উদ্দেশ্যটো হৈছে আৰু আমাৰ যি বিষ্ণুপ্ৰিয়া মণিপুৰী ষ্টুডেণ্ট যেকেইটা বাহিৰত আছে বা ইয়াতে কৰিমগঞ্জ আছে বা আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী গুৱাহাটী কওক মেঘালয় কওক বাংলাদেশ কওক আপোনাৰ ত্ৰিপুৰা কওক চবখিনি মিলি একত্ৰিত হৈ পেলাই আমাৰ একে আৰু আমাৰ যিটো মেণ্টেলিটি আছে বা আমাৰ যিটো নলেজ আছে আমি ইণ্টাৰেক্সেঞ্জ কৰিব পাৰোঁ সেই হিচাপতে আমি আজি বিষ্ণুপ্ৰিয়া মণিপুৰী টেলেণ্টটোক প্ৰথমবাৰৰ বাবে আমি পাথাৰকান্দিতে আনুষ্ঠানিকভাৱে আমি গঠিত কৰিব পাৰিছোঁ। টাইম আমি এই ইভেণ্ট নহয়, এইটো বিষ্ণুপ্ৰিয়া মণিপুৰী ষ্টুডেণ্ট মিট হয়। এইটো ফাৰ্ষ্ট টাইম আমি কৰি আছোঁ ইয়াতে, মানে আমি গেট টুগেডাৰ ষ্টুডেণ্ট যিবিলাক বাহিৰত আছে, ইয়াতে লোকেলো আছে, বহুত বাহিৰত যায় গভৰ্ণমেণ্ট জব প্ৰাইভেট জব কৰি আছে, যাতে গেট টুগেডাৰ হওক। আমি সেইকাৰণে আমি ভাবিলোঁ যে এটা ষ্টুডেণ্ট মিট কৰোঁ, সেইকাৰণে মানুহ টেলেণ্টটো আমাৰ নিজৰ মানুহৰ টেলেণ্টটো গম পাওঁ, কি কেনেকুৱা আছে গম পাওঁ। ND24